खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी आरो बे समाव बर' हारिनि थाखाय जोबोरैनो गोजोनथाव खौरां गेजेराव आरो माखासे 1 आरो 2 दानल' दंसै जेराव बर' हारिनि थाखाय मोनसे गोजोनथाव खौरां फैगासिनो दं जेराव बे बाथ्राखौ मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङाबो रोखा रोखा खनले बुंगासिनो दङदि बर' हारिनि गेजेराव माखासे दाननि उनावनो मोनसे गोजोनथाव खौरां फैगासिनो दं आरो बेनो जाहैबाय 125 एमेन्डमेन्ट एबा 125 एक्ट बेखौ लानानै बाथ्रा बुंबाय थादों आरो गोबां बर'नि माहारियारि आफादफोरा बेखौ लानानै 125 एमेन्डमेन्ट बिलखौ लानानै गोबां माने दैदेनगिरिफोरा आसा खालामदों आरो बे 125 एमेन्डमेन्ट बिलाव दङ समष्टि बारायनाय थामहिनबा बियाब बारायनायजों लोगोसे बेयावहा रांखान्थिनि बिथिंखौ लानानै गोबां माने बे 125 जा एमेन्डमेन्ट बिल बेखौ लानानै रायजोनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा रोखा फोरमायदों दि जे 125 थि संबिजिरारि सोदांनाय आयेन मावफुंनायाव रायजोनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा आबुङै मदद होगोन होनना बुंदों जेराव मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'जों लोगोसे गोबां बर'नि दैदेनगिरि लोगोसे बिटिआरनि गाहाय खुंगिरि प्रमद बर' बिथाङाबो रोखा फोरमायदों दि साननैसोनि उनावनो एबा दान मोनसे मोननैनि गेजेराव बर' हारिनि गेजेराव मोजां खौरां फैगासिनो दं आरो बेनो जाहैबाय 125 एमेन्डमेन्ट बिल बेखौ लानानै रायजोनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा बिथाङाबो रोखा फोरमायदि जे 125 थि संबिजिरारि सोदांनाय आयेन मावफुंनायाव मदद होगोन होननानै रोखा फोरमायदों। फाइनेन्स कमिशन আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশনৰ পৰা 6 শিডিউললৈকে টকা হা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছোঁ যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউল খেনি লৈ ডাইৰেক্ট ফাণ্ড ফ্লো হয় আৰু আমি ভাবোঁ যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ সিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিসি আৰু মিউনিসিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছোঁ আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰোঁ ইট শুড বি স্লো ইট শুড বি ষ্টেডি যদি গাড়ীখন জোৰে চলাব খোজো ই এক্সিডেণ্ট হ'ব মোক আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ায়ো কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ ফাইনেন্স কমিশন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশনৰ পৰা 6 শিডিউললৈকে টকা হা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছোঁ যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউল খেনি লৈ ডাইৰেক্ট ফাণ্ড ফ্লো হয় আৰু আমি ভাবোঁ যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ সিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিসি আৰু মিউনিসিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছোঁ আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰোঁ ইট শুড বি স্লো ইট শুড বি ষ্টেডি যদি গাড়ীখন জোৰে চলাব খোজো ই এক্সিডেণ্ট হ'ব মোক আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ায়ো কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ।